দাদা আপোনাৰ নামটো কি আছিলে? হাবিবুর রহমান। হাবিবুর রহমান। আপোনাৰ ঘৰ? মৰিগাঁও ডিষ্ট্ৰিক্ট লাহৰিঘাট সমষ্টি। হয় নেকি? দেৱাগুৰি ঘৰ। আচ্ছা, আজি কেনেকুৱা পালে? আমি আজি আপোনালোকৰ কাষত কেনেকুৱা মানে লাগিছে? ভালকে আপুনি যে আমাক ফুটপাথত থকা মানুহক হয় এনেকুৱাকে শুশ্ৰূষা কৰিছে, এমুঠি ভাত দি আপোনাৰ পৰা আমি ফুটপাথৰ মানুহবিলাক কেনেকুৱা লাগিছে আজি ইমান দিনে? নাই বঢ়িয়া বঢ়িয়া। আপোনাৰ নাম তুলতুল বৰছাতি। আপুনি কিন্তু ৰাইজক মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক বহুত শুশ্ৰূষা কৰিছে, সেইকাৰণে আপোনাক ধন্যবাদ জনালোঁ। নিশ্চয়। আপোনাৰ ভাত এমুঠিৰ কাৰণে আমি আশা কৰি থাকোঁ। ভাঙাগড় ব্ৰিজৰ তলত দিয়ে ভাত ৰাতিপুৱা, আকৌ আমাৰ লাচিত নগৰ মন্দিৰৰ ওচৰত দিয়ে ভাত। গতিকে আগলৈ আপোনাৰ কাৰণে আশা কৰি আছোঁ। ধন্যবাদ। আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া মহোদয়, মই লাহৰিঘাট সমষ্টিৰ এজন বিজেপিৰ মই এজন নায়ক হওঁ, কিন্তু আজি গুৱাহাটীত ফুটপাথত পৰি থাকিবলগীয়া হৈ গৈছে আমাৰ দুৰ্দশা। কিন্তু আমাক এজন মানুহে ৰক্ষণাবেক্ষণ কৰিছে, তুলতুল বৰছাতি। তেখেতে এবেলা এমুঠি ভাত দি আমাক জীয়াই ৰাখিছে। গতিকে তেখেতক আমি ধন্যবাদ জনাওঁ। মোৰ লাহৰিঘাট সমষ্টি, দেৱাগুৰি ঘৰ। মই আপোনাৰ বিজেপিৰ মানুহ। প্ৰথম ভোটৰ বেনাৰ পোষ্টাৰ লৈ মই আগবাঢ়িছোঁ আপোনাৰ।